হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু মোৰো ভালেই। আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি হৈছে 25 ছেপ্টেম্বৰ আৰু মোৰ আজি জন্মদিন। তাৰ উপলক্ষে এটা মই ভিডিঅ' বনাম। ভিডিঅ'টো আপোনালোকে চাই থাকিব, কি কৰোঁ আজিৰ দিনটোত তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আমাৰ ঘৰত মোৰ বেষ্ট ফ্ৰেণ্ড আৰু এতিয়া আমি বেলুন ফুলাবলৈ লৈছোঁ। ৰাতিপুৱা শুই উঠি মেলি মন্দিৰত গ'লোঁ। মন্দিৰৰ পৰা আহি বৰবৰুৱাত আজি দেওবৰীয়া বজাৰ বহিছিলে। বজাৰৰ পৰা বহুত বস্তু আনিবলৈ আছিলে। একো আচলতে প্লেনিং নাছিলে বাৰ্থডে কাৰণে। সেই তাৰ বাবে মানে অলপ বেলুন চেলুন কিবা কিবি লৈ আহিলোঁ আৰু খোৱা বস্তু। আৰু এতিয়া সকলোবিলাক আমি কৰি লওঁ। এতিয়া টাইমটো বহুত হৈ গ'ল, 2টা বাজি গ'ল। এতিয়া আমি কৰি লওঁ। গাইজ, আগতে মানে মই স্কুলত পৰা 1 নম্বৰ আছিলোঁ বেলুন ফুলোৱাত। মই মানে ফুলাব পাৰোঁ আৰু আহি পৰা কামত লগাই দিছে বোলে বেলুন ওলমাই আছে। আৰু এতিয়া এইফালে পোহৰ বিভাগত লাগিছোঁ। বেলুন লগাই হৈ গ'ল, কিন্তু অলপ মানে আন্ধাৰ হ'ব কেকটো কাটোতে যিহেতু, আৰু ফটো মাৰিবলৈও আন্ধাৰ হ'ব। সেইকাৰণে লাইট এটা আনিছিলোঁ এক্সট্ৰাকৈ, কিন্তু লাইটটোৰ মানে হোল্ডাৰটো বেয়া আছিলে, সেইকাৰণে লাইটটো জ্বলাব নোৱাৰিলোঁ। উপায় নাই আৰু এনেকৈ কৰিব লাগিব। এইফালে নিজৰ বাৰ্থডেত নিজে বনোৱা কেক কাটিম আজি মই। Hey guys, finally মই ৰেডি হৈ ল'লোঁ। আৰু এতিয়া কেক, আৰু এইফালে মোৰ কেক ৰেডি। গুটিকো মাজতে লৈ ল আৰু আমি কেক খাবলৈ ৰৈ আছো। এতিয়া ব্লগ বনাই আছো। আৰু এতিয়া মোক দেখাই হাততে হাত ধৰি নাযাবা শুন তুমি আধাতে মোক এৰি খোজতে খোজ দি হাততে হাত ধৰি নাযাবা শুন তুমি আধাতে মোক এৰি বুঝালে বুঝি মানে তুমি শুনালে শুনি মানে তুমি বুঝালে বুঝি মানে তুমি
গাইছ আমি এতিয়া ফটো মাৰি আছোঁ বাহিৰত আন্ধাৰ হ'লে আৰু আৰু আন্ধাৰ হৈ গ'ল আৰু ভাল যে ফটো শ্বুট চলিছে বাৰ্থডে বহুত ভাল লাগিছে ন আমি বহুত দিনৰ মূৰত লগ পাইছোঁ আমি মানে ইমান বছৰৰ মূৰত যেতিয়া হাই ছেকেণ্ডেৰী পঢ়িছিলোঁ তেতিয়া আমি লগত বিয়াত লগ পাইছিলোঁ 2 বছৰ আগত লগ পাইছিলোঁ তাৰপিছত আজি লগ পাইছোঁ আৰু সদায় দেখি ডেইলি কাষ্টমাৰ আপোন মানুহবিলাক মানে লগত থাকিলে ভাল লাগে আজি মানে বাৰ্থডেটো বিৰাট ভাল লাগিছে মা নাই অৱশ্যে ঘৰত মা বাহঁতৰ ঘৰলৈ গৈছে কিন্তু ৰাতি আহিব পাপা আছে আৰু ইমানেই আৰু আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব ৰাতি কি খাওঁ আজি সেইটোও দেখাম মই আপোনালোকক আৰু এইফালে এতিয়া আমি মানে চাহ খাবলৈ লৈছোঁ চাহ খাবৰ কাৰণে পায়স আছিলে আৰু কেক অলপ আনি লৈছোঁ আৰু ইহঁত দুজনীৰ লগত খাই লৈছোঁ আৰু লাহেকৈ এতিয়া ভাতত লাগিব আৰু মই আজি বনাম বুলি ভাবিছোঁ পোলাও আৰু তাৰ বাবে মই বাসমতি চাউল এইখিনি এনেকৈ তিয়াই মেলি টুকি ৰাখি থৈ দিছিলোঁ আৰু আজি আনিছিলোঁ মাংস অলপ আৰু এইখিনি ব্ৰইলাৰ হয় ব্ৰইলাৰখিনি মই ছালটো অনা নাই আৰু ডাইৰেক্ট মাংসটো আনিছোঁ ছালটো এক্সট্ৰাকৈ বেলেগ এটা পলিথিনত ভৰাই দিছিলে তাহাঁতি এইখিনি আৰু এতিয়া মাংসখিনি মানে বহুত বেছি ডাঙৰ হৈ আছে সেইকাৰণে ভাবিছোঁ যে অলপ সৰু টুকুৰা চাইজত মই কাটি লওঁ আৰু এইখিনি কাটি আকৌ আপোনালোকক মই লগ পাই আছোঁ পোলাও বনাবলৈ মই লগত কি লৈছোঁ আপোনালোকক সকলোবিলাক এফালৰ পৰা দেখাই দিছোঁ কাজু লৈছোঁ গোটা জিৰা কেইটামান ধনিয়া পাউডাৰ জালুকৰ গুড়ি এফালে লৈছোঁ ইলাচি কেইটামান মানে 2টা মই ফালি লৈছোঁ আৰু দালচেনি লং কিচমিচ হালধি নিমখ লগতে তেজপাত আৰু এইফালে এতিয়া চচটোত মই অলপমান তেল দি ল'লোঁ আৰু তাতে গোটা জিৰা অলপ ফুটাই মেলি তেজপাতখিনি দি দিলোঁ আৰু এতিয়া মই ইয়াত দিম মানে কাজু আৰু খিচমিচখিনি অকণমান ভজাৰ পাছতে গ্ৰীণ মটৰ আনি লৈছিলোঁ আৰু গ্ৰীণ মটৰখিনি মই অলপ তিয়াই কোমল কৰি লৈছিলোঁ তাৰ পাছতে চাউলখিনি দি মেলি অলপ সময় ভাজিলোঁ 2 মিনিটমান চাউলখিনি ভজাৰ পাছতে মই ইয়াত পানীটো দি দিছোঁ আপোনালোকে পৰিমাণটো অনুযায়ী দিব আৰু মই চাউল 2 কাপ দিছিলোঁ যিহেতু পানী মানে বেছি নহয় আৰু অকণমান দিছোঁ আৰু ইয়াতে এতিয়া মই নিমখটো দি দিছোঁ আচলতে পোলাও বনালে নিমখ মানে হালধিটো নিদিয়ে কিন্তু মই অলপমান ৰং দি দিলোঁ সেইকাৰণে কালাৰটো এনেকুৱা লাগিছে আৰু এতিয়া ইয়াত মই দিছোঁ ঘিউ অকণমান আচলতে লগৰকেইজনী আহিছে বুলি মানে কি বনাওঁ কি নবনাওঁ লাগিছে আৰু মই আজি ফাৰ্ষ্ট টাইম বনাইছোঁ একো মই এইবিলাকত মানে নাজানো কিন্তু হ'লেও বনাই চাওঁ খাই কেনেকুৱা লাগে আপোনালোকক ক'ম বাৰু আৰু এতিয়া এনেকৈ অকণমান লৰাই মেলি ঢাকি থৈ দিম আৰু এইফালে ফাইনেলি মানে হ'ল বুলিয়ে ক'ব পাৰি আৰু হৈছেগৈ আৰু অলপ সময় পাছত এনেকৈ ঢাকন দি থোৱাৰ পাছতে হৈ যাব এইখিনি আৰু এইফালে এতিয়া মই বনাই আছোঁ মাংসখিনি কেনেকৈ বনালোঁ বৰ বিশেষ কৈ নাথাকোঁ আৰু চিম্পুলকৈ বনাইছোঁ মই মেৰিনেট কৰি ৰাখি থৈ দিছিলোঁ মছলাবিলাক সানি লৈ তাৰ পাছতে আলু আৰু মাংস এনেকৈ কৰি ভাজি আছোঁ মানে লৰাই ভাজিছোঁ আৰু এইফালে মাহঁত আহিলে বাহঁতৰ ঘৰৰ পৰা মাক থ'বৰ কাৰণে ভিনদেউ আহিলে আৰু মোৰ বাৰ্থডে বুলি আৰু এতিয়া চাহ খাই আছে আৰু মই খানা বনাই মোৰ অৱস্থা বেয়া মানে গৰমত আৰু লগৰকেইজনী এনেই বিচনাতে পৰি আছে আৰু ভাগৰ লাগিছে তাহাঁতৰ জানো কিবা কৈছিলোঁ পাহৰি থাকিলোঁ আৰু এইফালে মোৰ হাতৰ মাংস এতিয়া বনি আছে কালাৰটো বাৰু ধুনীয়াই লাগিছে আৰু আজি দালি নবনালোঁ কাৰণে অকণমান জোলো থ'ম অলপ গ্ৰেভি তেনেকুৱা কৰিম আলুবোৰ অলপ পাছত ভাঙি দিম মই কেইডোখৰমান আৰু এইফালে ভাতো পাতিলোঁ ভাতো হৈ আছে ভাত মানে একাপ এটা পাতি দিছোঁ আৰু লগৰজনীয়ে মানে পোলাও বেছি নাখায় ভাত অকণমান খাব তো সেইকাৰণে ভাতো হ'ল পোলাও হ'ল আৰু এইফালে মাংসখিনি হ'লে হৈয়ে যাব আৰু এইফালে এতিয়া মই চিকেন পকৰাকেইডোখৰ বনাই লওঁ আৰু আজি ফাৰ্ষ্ট টাইম বনাম চিকেন পকৰাও ভালদৰে মই মেৰিনেট কৰিব নাজানিলে চাগে কালাৰটো মানে ফুড কালাৰ দিয়া নাই যে সেইকাৰণে অকণমান কালাৰটো অহা নাই বাকী মছলা কালাৰটোৱে আহিছে আৰু এইফালে এতিয়া ভিনদেউৱে মানে ঘৰত ভাত খাই আহিছিলে কাৰণে বেছি নাখায় আৰু এনেই অলপ টেষ্ট কৰিবলৈ দিছোঁ হেপী বাৰ্থডে মম্পি কেনেকুৱা হৈছে ক'ব দেই মজা টেষ্টি হেই এভৰিৱান খানা বনাই মেলি হৈ গ'ল আপোনালোকৰ লগত কথা পাতিবলৈ পোৱা নাই
খানা মানে চব বনাব লগা হৈছে, তো একদম গৰমত ঘামি জামি অৱস্থা নাই। আৰু এতিয়া বাঢ়ি মেলি লওঁগৈ আৰু তাৰপিছত আকৌ আপোনালোকক লগ পাম, দেখাম। আৰু এইফালে পোলাও, এতিয়া মই কাঁহী চব আনি লৈছোঁ আৰু এতিয়া বাঢ়িব লাগিব। আৰু এইখিনি, আৰু এইফালে মাংস আৰু ভাত আছে, ভাতো অলপ অলপ দিব লাগিব। মই বাৰু ভাত নাখাওঁ, লগৰজনীয়ে মানে ভাত খাব, এনেকুৱা বেছি নাখায়। তো এতিয়া মই অলপ অলপ বাঢ়ি দিওঁ আৰু হেল্ল' এভৰিৱান, ভাত খাই মেলি আজৰি আৰু আজি খাই মেলি বাৰু খাবলৈ সকলোবিলাক ধুনীয়া হৈছিলে, খাবলৈ টেষ্টি হৈছিলে। যদিও লৰালৰি কৰি বনাইছিলোঁ মই, আৰু ফাৰ্ষ্ট টাইমে বনাইছিলোঁ কিছুমান বস্তু, তেওঁ যেনিবা খাবলৈ ভালেই হ'ল। আৰু এতিয়া শুবলৈ আহিলোঁ, শুবলৈ মানে আঁঠুৱা লগোৱা নাই, তাকে ভাবি আছোঁ মানে মোৰ এইটো ৰুমৰ বিচনাখন অলপ সৰু হয়, তিনিজনী শুবলৈ ঠেক হ'ব, তাকে বেলেগ এটা ৰুমত শুবই লাগিব। এতিয়া ডাঙৰ বেডিং এখনত শুমগৈ আৰু তাৰপিছত বহুত দিনৰ মূৰত লগ পাইছোঁ যেতিয়া অলপ কথা বতৰা পাতি লৈছোঁ গোটেইকেইজনী মিলি। তাৰপৰা এগৰাকীয়ে মোবাইলত কথা পাতি আছে, পূৰা মোবাইলত ব্যস্ত, এগৰাকী বাহিৰলৈ গৈছে। আৰু মই ভাবিছোঁ যে কি ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰি দিওঁ, নহ'লে বহুত বেছি দীঘলৈ যাব। একদম চিম্পুলকৈ আজি বাৰ্থডে কিনো চেলিব্ৰেশ্যন কৰিলোঁ, তাকে মই আপোনালোকক দেখালোঁ। লগৰ কেইজনীও যিহেতু আহিছিলে, তাহাঁতি অহাৰ কাৰণে আচলতে মই ব্লগটো বনালোঁ। আৰু বহুত দিন মই ভিডিঅ' দিয়া নাছিলোঁ, আৰু ভিডিঅ' মানে নিদিয়া কাৰণটো হৈছে মোৰ বহুত বেছি গা বেয়া হৈ আছিলে, সেইকাৰণে মই ভিডিঅ' বনোৱা আছিলোঁ। আৰু আজি দিয়া ভিডিঅ'টো আপোনালোকে চাই মেলি মৰম দিব, আৰু আপোনালোকে আৰু লাইক কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ বাই বাই।